হেল্ল' এভৰিৱান, আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ মোৰ হাজবেণ্ডৰ ঘৰ গোৱালপাৰালৈ। গুৱাহাটীৰ ভয়ংকৰ ট্ৰেফিক জামত যাতে ভুলতো নফচো, আমি ওলালোঁ ৰাতিপুৱাতে। তাৰ পিছতো দেখিছে নহয়, জাম একদম নোহোৱা নহয়। ইয়াৰ মাজতে গৈ আছোঁ আৰু আহি পালোঁ এয়া শৰাইঘাট ব্ৰিজ পাৰ হৈ জালুকবাৰীৰ কনফিউজিং ফ্লাইঅভাৰটোত ঘূৰণীয়া চক্কৰ লৈ আহি পালোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ লগতে লাগি থকা ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰ। গোৱালপাৰালৈ যোৱা ৰাস্তাটো মোৰ খুবেই প্ৰিয়, কাৰণ এই ৰাস্তাৰ দুইফালে ইমান ধুনীয়া গছ-গছনি, গৈয়ে ভাল লাগে। আমি ঘৰৰ পৰা যিহেতু একো নোখোৱাকৈ ওলালোঁ, ভাবিলোঁ কিবা এটা খাই লওঁ। আমি ৰাজাপাৰাত থকা মৰিচিকা বুলি ধাবাখনতে সোমাই দিলোঁ। ইয়াৰ ৰুটি তৰকা খাই বহুত ভাল লাগে, তাকে অৰ্ডাৰ কৰি দিলোঁ। খাই বৈ আকৌ জাৰ্ণি ষ্টাৰ্ট কৰিলোঁ আৰু আহি পালোঁ আমি দৰংগিৰি। দৰংগিৰিৰ বানানা মাৰ্কেট এছিয়াৰ ভিতৰত চবতকৈ ডাঙৰ বানানা মাৰ্কেট। পিছে আজিহে কল এটাও দেখা নাপালোঁ। আপোনালোকে যদি জানে মাৰ্কেট কেতিয়া বহে কমেণ্ট কৰি জনাবচোন। আহি আমি ৰাস্তাৰ ওচৰতে থকা ডাঙৰ কালী মন্দিৰটো পালোঁ। ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। তাৰ পৰা অলপ আগলৈ গ'লে দেখা পাব টুক্ৰেশ্বৰী মন্দিৰ। ইয়াৰ বান্দৰ মেলা হেনো বহুত ফেমাছ। ফাইনেলি আহি পালোঁ মোৰ হাজবেণ্ডৰ ঘৰ। আজিলৈ ইমানেই, বাই বাই।